সব বিশাল 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 কাপলা বিল এইখনে হল সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমস্কাৰ বন্ধুসকল নয়ন বৰ্মন চেনেলৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মানে কাপলা বিলত আহিছোঁ। আমাৰ লগত আছে বহুত কেইজনে আছে, এইকেইজন আছে ইফালে, এইকেইজন বহুত কেইজনে আহিছোঁ। আমি এতিয়া কাপলা বিলত যাম, আপোনালোকক দেখাম বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহি কিনে আমি কাপলা বিল পালোঁ, আপোনালোকক দেখাওঁ। এইখনেই হ'ল বিশাল কাপলা বিল। চাই লওক কাপলা বিল, কাপলা বিলৰ ভিউ চাওক, কি ধুনীয়া ভিউ। তো নাও এখন পালোঁ ইয়াতে, নাওখনত উঠি আহিলোঁ। দেখিছে না কি ধুনীয়া লাগিছে। আচলতে বহুতে পিকনিকৰ কাৰণে বহুত দূৰত যায়, বহুত দূৰত যাব নালাগে। ইয়াতে ধুনীয়া জেগা, এইখিনিতে আপোনালোকে আহিব পাৰে। কাপলা বিল আমাৰ ওচৰতে আছে, আমাৰ ইয়াৰে মানুহ বহুতেই আছে, বহুত দূৰত যায়। ইয়াত কি ধুনীয়া দেখিছেনে আপোনালোকে। ভিউ চাওক না, আগতে ভিউ চাই কওক। যদি বেয়া লাগিছে সঁচাই, মোৰ মোবাইলত মই দেখাব পৰা নাই ভিউটো, আচল ভিউটো আপোনালোকে ইয়াত আহিলে পাব। আপোনালোকে আহক, ইয়াতে সঁচাই কৈছোঁ বহুত ভাল লাগিব। এইফালে নাও চলাই আছে, এতিয়া কৈছোঁ ইমান ভাল লাগিছে, ইমান ভাল লাগিছে। মোৰ ক'বলৈ একো ভাষা বিচাৰি পোৱা নাই আপোনালোকক, কি ক'ম কি নক'ম। সঁচাই কৈছোঁ ইমান ধুনীয়া এটা প্লেচ। মোৰ ভয়টো কিন্তু বেছি। ইহঁতে টাউনৰ ল'ৰা, তথাপিতো ইহঁত কোনো একজনৰে ভয় লগা নাই, কিন্তু মই বেছি ভয় কৰি আছোঁ। মই গাঁৱৰ ল'ৰা হৈ কিনে মই বেছি ভয় কৰি আছোঁ। মই এতিয়া দাদাক পকাত ধৰি লৈছোঁ, এনেকৈ ধৰি লৈ কিনে কিবাকৈ পাতটো পাম আৰু মানে। নাও চলাই আছে দাদাই, নাও চলাই আছে দাদাই। নাও চলাব জানে নেকি দাদা? অলপ চলপ জানে। নাৱত উঠা সিমান এটা অভ্যাস নাই, যদিও গাঁৱৰ মানুহ আমি, তথাপিতো বহুত ভয়কৈ আহি আছোঁ ইয়াত মানে। এতিয়া আমি এইফালে কি গৈ কিনে ইয়াতে আহিলোঁ, এনেকৈ আহিলোঁ। এতিয়া আবার এইফালৰ পৰা আপোনালোকক ভিউ দেখাম। এইফালৰ পৰা চাওক কি ধুনীয়া আল্টিমেট ভিউ, আল্টিমেট। এইখনেই বিশাল কাপলা বিল, চাই লওক আপোনালোকে, ভিউ চাওক। মোৰ লগত আছে দাদা, কেনেকুৱা লাগিল কওকচোন ইয়াতে আহি কিনে? মজা লাগিছে। মই প্ৰথমবাৰৰ কাৰণে ইয়াত কাপলা বিলত আহিছোঁ, নৰ্থৰ পৰা আহিছোঁ। ইয়াত ইমান ভাল লাগিছে যেন মই ইয়াত আজি একাটি থাকোঁ যেনে লাগি গৈছে। এই ঘৰটো যদি পোৱা হ'লে একাটি আজি থাকিলোহেঁতেন। তো দাদাই ক'লে সঁচাই বহুত ধুনীয়া, বহুত ধুনীয়া। আপোনালোকে ইয়াতে আহক, ইমান দূৰত যাব নালাগে। দেখিছে কি ধুনীয়া লাগিল ইয়াতে আহি কিনে। বঢ়িয়া। কেনেকুৱা লাগিল? আজি প্ৰথমবাৰৰ বাবে খাপলা বিলত আহিলোঁ, কিন্তু ইয়াৰ মনোমোহা দৃশ্য চাই কিনে এনেকুৱা অভিভূত হৈ গৈছোঁ মানে, কি সুন্দৰ পৰিৱেশ। আৰু এতিয়া আমি আবেলি সময়ত অহাৰ কাৰণে বহুত সূৰ্য অস্ত যোৱা সময়কণত কি ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশ চাই কিনি, বহুত অভিভূত হৈ গৈছোঁ আৰু ক'বলৈ। আচল কথাটো হ'ল কি, আপোনালোকে কাপলা বিলত যদি আহে গধূলি টাইমত আহিব। গধূলি টাইমত আহিলে ইয়াৰ আচল ভিউটো দেখিব। আমি এইটো ধুনীয়াকৈ দেখিছোঁ, আচল ভিউটো আপোনালোকে দেখিছে, মই দেখাইছোঁ যিমানখিনি পাৰোঁ। গধূলি টাইমত আহিব, ধুনীয়া ভিউটো আচলটো মানে গধূলিয়ে দেখা পাব। দাদাই কি ধুনীয়াকৈ বহিছে, দেখিছে কি ধুনীয়া ভিউ আহিছে। তাতে বহি কিনে ফটো মাৰি কিবা মাৰি মজা মানে আৰু আল্টিমেট। তো পানীৰ মাজত এইবিলাক কিবা বনাই থৈছে ইয়াতে, ইয়াৰ ওপৰত আমি থিয় হৈ আছোঁ চব, দেখিছেনে? পানীৰ মাজত এইবিলাক কিবা বনাই থোৱা আছে, আমি ইয়াতে থিয় হৈ আছোঁ। আমাৰ এইবিলাকে চেল্ফি লৈ আছে, লগৰবিলাকে। দাদাই চেল্ফি লৈ আছে, এইফালেও আছে একজন। এইফালে চেল্ফি লোৱা নাই বাৰু এতিয়া, এনে চাল দি আছে আৰু কিবা এটা। তো আপোনালোকে কেনেকুৱা পাইছে জনাব, কমেণ্টত জনাবলৈ নাপাহৰিব। কিন্তু সঁচা কৈছোঁ, মই কিন্তু বহুত ভাল পাইছোঁ। আপোনালোকক মই মোবাইলত দেখাব পৰা নাই ভিউটো ভালকৈ, কিন্তু আপোনালোকে যদি ইয়াতে আহে আপুনি আচল ভিউটো মানে ইয়াতে দেখি পাব। তো পৰি যাম বুলি ভয়ো লাগে ৰ'ব দুই একবাৰ। চাওক কি ধুনীয়া। উঠি আছোঁ, দেখিছেনে আপোনালোকে? বম ভয় লাগিছে, বম ভয় লাগিছে। ফাৰ্ষ্ট টাইম এনেকৈ নাৱত উঠিছোঁ। গাঁৱৰ ল'ৰা হ'ব পাৰোঁ, কিন্তু নাৱত এনেকৈ মানে উঠি পোৱা নাছিলোঁ। নাৱৰ পৰা এতিয়া আমি আহিলোঁ, অলপ গধূলিও হৈ আহিছে। আমি এতিয়া ঘৰত যাম। আপোনালোকে আৰু তো আহিলোঁ এইখনে বিশাল কাপলা বিলৰ পৰা আমি আহি গ'লোঁ। এইখন দেখিছিল না কি ধুনীয়া। তো আমি এতিয়া ঘৰত যাম আৰু। ক'ৰ পৰা আহিল দাদা? বিল মানে এইফালে কিমান বিঘাৰ মাটি? এইটো কিমান বিঘা আছে টোটেল ইয়াতে? হে 1400? তো দাদাই কৈছে 1400 বিঘাৰ মাটি এইখিনি, ইমান ডাঙৰ বিশাল। তো এতিয়া আমি ঘৰত যাব আহিলোঁ। আমি এইকেইজনে আহিছিলোঁ, আমি এতিয়া ঘৰত যাম। বাই বাই, বাই বাই। তো বাই বাই।